हाय फ्रेंड्स आहो केতিয়া आमार भिडिओटुर सेकेंड पार्ट टू स्टार्ट करो। चलो भाई देखो अब मैं क्या करता हूँ। এইটো হৈছে আমাৰ ব্লগ ভিডিঅ'টোৰ সেকেন্ড পাৰ্ট 2 হয়। যিসকলে নতুনকৈ এই পাৰ্ট 2 চাইছে তেওঁলোকে মোৰ চেনেলটো প্লিজ লাইক সাবস্ক্ৰাইব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব আৰু ডেসক্ৰিপচনত দিয়া আছে আগৰ যেটো ব্লগ হয় তাৰ লিংকটো দিয়া আছে নহলে মোৰ চেনেলত পাই যাব তাত গৈ চাই লব আগৰ পাৰ্টটো। আমি ভটিয়াপাৰ ডিপুৰ পৰা অলপ আহি এয়া দিখৌ দলং পাইছো। এয়া হৈছে দিখৌ দলং। এতিয়া আমি আগলৈ গৈ থাকো। আপোনালোকে চাই থাকক মোৰ ব্লগ ভিডিঅ'টো। আমি এতিয়া আহি শিৱসাগৰ প্ৰগতি পালোহি প্ৰগতি চাৰিআলি পালোহি আহি এডোখৰ। এতিয়া অলপ স্পীড যাওঁ আমি কাৰণ নহলে বহুত টাইম হৈ গৈছে ইয়াতে। আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনটো টিপি দিব তেতিয়া আহিবলগীয়া সকলো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকিব। नहीं मालूम है तेरे बाप को मत सिखा चल। I'm used to waiting. Are you बहुत तेज हो रहा है। there too? I'm used to staying with you. Would you be waiting for me when you send pictures? When you send pictures? আবে ডিওলৈ মোক 5 লাখ গুছি গল বে। गजब बेइज्जती है। ডিও রাইডার বহুত হেভি রাইডার দে বেয়া দিছে কৈছনা ডিওলৈ বহুত যাইছে। মই 75 টু 80 লৈকে উঠাইছো কিন্তু ডিওক লগ ধৰিব পা নাই ইমানেই দিছে। সকলোকে দেখাই আছো কোনজন ডিও ৰাইডাৰে ইমান স্পীডত চালি আহিছে যে পালসাৰ পাছ পেলাই থৈ আহিছে। হাই ফ্ৰেন্ডছ আমি আহি আছো বৰ্তমান মৰাণৰ ফালে। মৰাণ পাবৰ আৰু বেছি দূৰ নাই তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। এহেঁতি বৰ্তমান এইখিনিতে ৰৈছে এতিয়া অলপ তো কিয় ৰ'লে তাহাঁতৰ ওচৰলৈ যাওঁ প্ৰথম। মজা বনিছে না ভিডিঅ'টো। ये बड़ी अच्छी बात कही आप। ফ্ৰেন্ডছ আমি মানে ৰাজগড় হৈ যোৱাটো কথা ভাবিছোঁ টিলিঙা মন্দিৰলৈ। চ' সিহঁতি সেইটোকে কথা পাতিলে। আহক এতিয়া আমি আগলৈ গৈ থাকোঁ। ফাৰ্ষ্ট মৰাণ পাই লওঁ। ফ্ৰেন্ডছ আমি বৰ্তমান আহি পালোঁ মৰাণ খটখটি। চ' ইয়াতে গোটেইকেইজনে চাহ খাওঁ বুলি ক'লে। ইয়াতে চাহ তাহ কি পাওঁ খাই লওঁ তাৰ পৰা আমি আকৌ আমাৰ ৰাইডটো ষ্টাৰ্ট কৰিম। চ' আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো। অঞ্জনৰ ভৰিটো উঠাই দিছেহি। ভাল কথা কোৱা নাই দেই অঞ্জনৰ ভৰি বেয়া হ'ব। মই তাত তোমালোকে লৈ আহিলা মই বিচাৰি ফুৰিছোঁ ন গোটেইখন। আমি দুটাই গোটেইখন বিচাৰিছোঁ ক'ত পৰিলে বোলো ঠিক নাই। তোখন হ'বই না নতুন গাড়ী নহয় জানো। চুৰি এখন আনিলি না দত্ত আৰু তহঁতৰ কিবা ধুবলৈ আছে নি? अरे कहना क्या चाहते हो? আমি ক'ত যাম? क्या सोच है रे तेरी, मानना पड़ेगा। কিবা যাবা? तिलिंगा मंदिर तिलिंगा बजाओ। अरे बहुत मनुष्य लग रहे हो, मत करो, रहने दो, बहुत बुरे लग रहे हो। तौबा तौबा। गजब बेइज्जती है। ফ্ৰেণ্ডছ আমি এতিয়া ইয়াৰ পৰা যাবলৈ ল'লোঁ। মানে মৰাণ খটখটি আমি চাহ খাইছিলোঁ তাৰ পৰা চাহ খাই বৈ হৈ গ'ল। এতিয়া আমি গোটেইকেইজন আকৌ ওলাওঁ ইয়াৰ পৰা গৈ ক'ত ৰোৱাগৈ হয়। চ' আপোনালোকে চাই থাকক মোৰ চেনেলটো। আমি এতিয়া যিটো ৰাস্তাইদি আহি আছোঁ সেইটো ৰাস্তাই গৈ ৰাজগড় পামগৈ আৰু ৰাজগড় এতিয়া বৰ্তমান 27 কিলোমিটাৰ আছে আৰু আমি আৰু 27 কিলোমিটাৰ গৈ ৰাজগড় চাৰিআলি পাম। চাৰিআলি নে তিনিআলি ইমান নাজানো বাৰু হ'লেও ৰাজগড় চাৰিআলি হ'ব চাগে। চাৰিআলি পামগৈ। চ' আপোনালোকে চাই থাকক ভিডিঅ'টো। এনেকুৱা ব্ৰিজ পাবজি আৰু ফ্ৰী ফায়াৰ দেখিবলৈ পোৱা যায় ন। এখন আজি ৰিয়েল দেখি গ'লোঁ। এনেকুৱা লাগিছে যে মই পাবজি আৰু ফ্ৰী ফায়াৰ একদম গেম খেলি আছোঁ। কি হ'ল হা? উদয়ে বহুত ধুনীয়া ভিডিঅ' বনায় আপোনালোকে চাব দেই সকলোৱে। সি বহুত ধুনীয়া ভিডিঅ' বনায়। এটা চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বহুত ধুনীয়া ভিডিঅ' বনায়।
আৰু এই ডিঅ'খন যে পূৰা ফালিচি আহিছে সেইখনৰ মালিক এজন দেই। আৰু অথনি চিনাকি কৰি দিম বুলি কোৱা ডিঅ' ৰাইডাৰজনক চিনাকি কৰি দিওঁ আহক। এইজন হৈছে ডিঅ' ৰাইডাৰ, তেওঁক চবে চিনি পাবই আপোনালোকে। এইখন চলাই আহিছে ন, এইখন চলাই আহিছে ডিঅ' ৰাইডাৰ। তাক গুলি আহিছে ন, এখন লৈ কমচে কম 80-90 ওপৰত আহিছে, 80-90 ওপৰত আহিছে গুলি। এক্সেল নাইকিয়া কৰি পিঠাইছে, কিন্তু আমাৰ লগ ধৰিবই পৰা নাই। আমি আগতে দলং এখন পাই আহিছিলোঁ, সেইখন হৈছে ফ্ৰী ফায়াৰ যিখন ব্ৰিজ ওলাই ন, এখন ব্ৰিজ হয়। সেই এওঁলোকে ধৰিবই নোৱাৰিলে। আমি লোকেশ্যন চাই আছোঁ আৰু পাম গৈ বেছি দূৰ নাই, অলপ দূৰ আছে আৰু সেয়া বেছি দূৰ নাই। ইয়াৰ পৰা টিংখাং ৰোড পাম ন, টিংখাং ৰোড পাম। অলপ দূৰ ৰৈছোঁ ইয়াতে চাহতে, সেয়া ব্লগ বনাই আছে উদয়ে। মই বেয়া বস্তু খাব লৈছোঁ। अरे बहुत मनुष्य लग रहे हो, मत करो, रहने दो, बहुत बुरे लग रहे हो। तौबा तौबा तौबा, थारा मूड खराब कर दिया। ব'লা আকৌ যাব লাগে, দেৰি হ'ব নহ'লে। মোৰ এতিয়া বাইকখনৰ এটা প্ৰব্লেম হৈছে যে চেইনডালৰ মাত দিছে, বহুত চাউণ্ড আহিছে চেইনডালত। তাৰ স্পীড নমৰাৰ কাৰণে হৈছে চাগে, ক'ৰবাত এতিয়া দেখাব লাগিব, নহ'লে মানে চলাবই বহুত দিগদাৰ হৈ গৈছে। বহুত চাউণ্ড আহিছে চেইনডালৰ পৰা। একে চাই লওঁ যদি ক'ৰবাত পাওঁ দোকান চোকান। ৱাও, বাগানখন আছে, ইমান ধুনীয়া লাগিছে ন, পৰিৱেশটো মানে বুজাব নোৱাৰি, ইমানেই ধুনীয়া লাগিছে। দুইফালে একদম নীলা হৈ আছে গছবোৰ, আৰু গছবোৰ মানে ইমান ধুনীয়াকৈ সজাই ৰুই থোৱা আছে ন, বহুত বেছি ধুনীয়া লাগিছে, বহুত দূৰলৈকে আছে। মোৰ এইফালে কিন্তু আহি এটা বস্তুৱে ভাল লাগিছে, বাগানবোৰ বহুত বেছি ধুনীয়া লাগিছে। এইফালৰ বাগানবোৰ মানে বেলেগৰ ফালৰ লেখীয়া নহয় নেকি। এয়া আৰু এখন ফ্ৰী ফায়াৰ ব্ৰিজ দেখিব পাইছোঁ ইয়াত। এইটো চাইডে দেখোন ফ্ৰী ফায়াৰ আৰু পাবজি ব্ৰিজেই বেছি আছে। कैसा लगा मेरा मजाक? আমি বৰ্তমান আহি পাইছোঁ টিংখাঙৰ এটা ডিপুত সোমাইছোঁ তেল ভৰাই লওঁ। আৰু লগৰকেইটা লৈ আছে, অকণমান আগলৈ আছে, মানে অকণমান গছৰ তলতে চাওঁ ধৰি আছে। চ' তাহাঁতৰ ওচৰতে ৰওঁ অকণমান, আৰু 10-15 মিনিটমান ৰওঁ, তাতে অকণমান ঠাণ্ডা হওঁ। তাৰপৰা আকৌ আমি ইয়াৰ পৰা যাম। চাই থাকক আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাইকৰ দোকান এখন পাইছোঁ ফ্ৰেণ্ডছ, এতিয়া মানে বাইকখন দেখাই লওঁ, নহ'লে চলাব বহুত দিগদাৰ হৈছে। মানে চেইনডালত বহুত চাউণ্ড দিছে, তাকে দেখাই লওঁ প্ৰথম। চেইনডাল কি হৈছে, চেইনডালে মাত দিছে বে খট। চেইনডাল অকণমান চাই দিব নিব, অকণমান মাত্ৰা দিছে। মেকানিকজনক ক'লোঁ তাকে বাইকখন চাই দিবৰ কাৰণে, কি হৈছে তেওঁ চালে গম পোৱা হ'ব কি হৈছে। প্ৰথম চেক কৰাই লওঁ, তাৰপৰা দেখাই আছোঁ আপোনালোকক কি হ'ল কি নহ'ল কৈ আছোঁ। অলপ পিছল দি এখন সোমাব। I'm used to staying with you. Would you be waiting? চেইনডালে মাত দিছে, চেইনডালে। Dopamine when you send pictures. দাদাজনে চাই চিতি ক'লে যে তেল দি দিলেই হ'ব বুলি কৈছে, মানে চেইনডাল বহুত শুকাই গ'ল গৰমত। আৰু তাতে ঘৰতো ইমান স্প্ৰে মৰা নাছিলোঁ, তেলো দিয়া নাছিলোঁ ইমান বাৰু। কিমান 89 কিলোমিটাৰ। বাইকখন দেখালোঁ, চ' চেইনডাল অলপ দাদাই তেল দি দিলে, মোবাইলটো চলাব পৰা হ'ব বুলি কৈছে। তেতিয়া দেখাই ল'লোঁ, দেখাই দিলে ভাল অকণমান। এতিয়া ঠিকেই আছে বাৰু, চলাব পৰা হ'ব। এতিয়া আমি যিখন দোকানত মানে ঠিক কৰিলোঁ বাইকখন, সেইখনৰ নাম হৈছে জাছৱালটো। আপোনালোকে দেখিছে ইয়াত টিংখাঙৰ হয়, ইয়াতে আছে, তিনিআলি এটা ওচৰতে আছে, ইমান ভালকৈ চিনি নাপাওঁ। হয় দাদাজন বহুত ভাল, তেওঁ পটককৈ চাই দিলে আমি কোৱাৰ কাৰণে। ইমান দূৰৰ পৰা গৈ আমি মানে ৰৈ থাকিবলগীয়া হোৱা নাই বহুত দেৰি, কোৱাৰ বাবে লগালগ চাই দিলে। ইনে কৈ আছে, চিনি নাপায়। गजब बेइज्जती है। बात तो सही है। আমি এতিয়া টিংখাঙৰ পৰা ওলাইছোঁ, এতিয়া পালোঁ আমি টিংখাং পুলিচ ষ্টেচন। তো এতিয়া ইয়াৰ পৰা আমি ডাইৰেক্ট লগ পাম দুলীয়াজানত। চ' আপোনালোকে চাই থাকক মোৰ চেনেলটো। আমি পাই গ'লোঁ দুলীয়াজান টাউন। তো লগৰ কেইজন মানে বেলেগ এটা ৰাস্তাই গুচি গ'ল, আমি দুলীয়াজান টাউন হৈ আহিলোঁ। এইটো চাইডে আমি দুটা এতিয়া গুগল মেপৰ সহায়তে ওলাবগৈ লাগিব। আৰু গুগলে আমাক ক'ত উলিয়াই দিলে, বা বেলেগ ৰাস্তাটোত উলিয়াই দিলে যে, ক'ত ওলাই দিলে নাজানো, এই ল'ৰাটোকে সুধিব লাগিব এতিয়া। অঁ, টিলিঙা মন্দিৰ এফালে অলপ পাৰিম নেকি? কিমান দূৰ বাৰু? অঁ, ঠিক আছে দেই, থেংক ইউ।
টিংকু বাইদেউ ক'ত টিলিঙা মন্দিৰ এফালে আছে ন আমি আহি পালোহি আৰু বেছি নাই 1 কিলোমিটাৰ দেখাইছে মেপত আপোনালোকে চাই থাকক মোৰ চেনেলটো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ফাইনেলি আহি আমি পাই গ'লোঁ টিলিঙা মন্দিৰ মানে আমি দুটা সোনকালে পালোহি আহি আমি শ্বৰ্টকাট মাৰি দিয়াৰ বাবে আমি সোনকালে পালোহি মানে দুলীয়াজান টাউন হৈ ভিতৰেদি সোমাই দিলোঁ চ' সোনকালে পালোহি আমি এতিয়া আমি লগৰকেইজনৰ বাবে ৰওঁ তাৰপৰা আমি একেলগে গোটেইকেইজন ভিতৰত সোমাম চ' আপোনালোকে চাই থাকক সিহঁতি আহি পালে এতিয়া চাওঁ আমি ভিতৰলৈ যাওঁ আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো ইয়াতে গোটেইখিনি দেখা পাব সকলোখিনি দেখাবলৈ চেষ্টা কৰিছোঁ চ' আপোনালোকে চাব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে এতিয়া আমি মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ চ' আপোনালোকে চাই থাকক সকলোখিনি দেখাইছোঁ লগৰকেইজনো আহি আছে ইয়াতে চাকি তাকি জ্বলাই লওঁ আমি ফাৰ্ষ্ট চাকি জ্বলাই লওঁ এতিয়া ইয়াতে গোটেইকেইজনে চাকি জ্বলাই লৈ আকৌ লাইন পাতিব লাগিব আপোনালোকক দেখাই আছোঁ সকলোখিনি চাই থাকক মোৰ ভিডিঅ'টো জ্বলাই হৈ গ'ল এতিয়া আমি এইখিনিতে লাইন পাতিম লাইন মানে পূজাৰীৰ ওচৰত যাবৰ কাৰণে এইখিনিত লাইন পাতিব লাগিব চ' আপোনালোকক দেখাই আছোঁ চাই থাকক মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব পূজাৰীৰ ওচৰৰ পৰা আহিলোঁ এতিয়া ৰছী বান্ধিব লাগিব মই ৰছী বান্ধিছোঁ আৰু লগৰ এজনে মোৰ ভিডিঅ' কৰি দিছিলে আপোনালোকক দেখাই আছোঁ সকলোবোৰ এতিয়া আমি মন্দিৰটো এপাক ঘূৰিম আপোনালোকে চাই থাকক টিলিঙাবোৰ গোটেইবোৰ বজাম আৰু এপাক ঘূৰিম গোটেই মন্দিৰটো ইয়াত কিমান টিলিঙা আছে আপোনালোকক সকলোখিনি দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকক চাওক কিমান টিলিঙা আছে বহুত আছে বহুত এতিয়া বন্ধা টিলিঙাবোৰ হৈছে এইখিনি আৰু এইখিনি পুৰণা হয় মোৰ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ চ' আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ আৰু লগতে কমেণ্টটো কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব নেক্সট ব্লগটো কিহৰ ওপৰত বনাম সেইটো আপোনালোকে কমেণ্ট কৰি জনাব